নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ভাৰতীয় সনাতনী বৈদিক সভ্যতাৰ এই জগতলৈ এক অন্যতম সৰ্বশ্ৰেষ্ঠ অৱদান শ্ৰীমদ ভগৱদ গীতা, যাক কোৱা হয় স্বয়ং ভগৱান শ্ৰীকৃষ্ণৰ অমৃতময় মুখ নিৰ্গত পবিত্ৰ বাণী। এই পবিত্ৰ বাণী শ্ৰীমদ ভগৱদ গীতাৰ কিছু বিশেষ বিশেষ কথা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আধ্যাত্মিক আৰু সামাজিক সংস্থা গীতা মিছনৰ দ্বাৰা প্ৰকাশিত এখন সৰু পুস্তিকা আছিলে গীতা ভোজন। ভজন নহয় দেই, গীতা ভোজন। হয়, আপুনি ঠিকেই শুনিছে। ভোজন মানে ইয়াত কোৱা হৈছে যে গীতাত আমি নিশ্চয়কৈ জানো যে যথেষ্টখিনি এই জগতৰ সৰ্বশ্ৰেষ্ঠ দাৰ্শনিক গ্ৰন্থ হ'ল শ্ৰীমদ ভগৱদ গীতা। কিন্তু গীতাত খাদ্য সম্পৰ্কে কি কথা কৈ থৈ গৈছে, এইখিনি কথা যাতে সৰ্বসাধাৰণৰ মাজলৈ যায় তাৰ কাৰণে আমাৰ আধ্যাত্মিক আৰু সামাজিক সংস্থা গীতা মিছনে 2019 চনত প্ৰকাশ কৰি ওলাইছিলে এইখন গ্ৰন্থ, এইখন পুস্তিকা। শ্ৰীমদ ভগৱদ গীতা বা চমুকৈ গীতা হৈছে সনাতনী বৈদিক সভ্যতাৰ এই জগতলৈ সৰ্বশ্ৰেষ্ঠ অৱদান। গীতাৰ প্ৰজ্ঞা আৰু দৰ্শনেৰে উজ্জীৱিত হৈ দেশ বিদেশৰ অসংখ্য মহান মনীষীয়ে মানৱ জাতিলৈ কালজয়ী অৱদান আগবঢ়াই গৈছে। গীতাৰ বাণীসমূহ বিশ্বজনীন, কোনো দেশ কাল ধৰ্ম জাতিৰ গণ্ডিতে আবদ্ধ নহয়। গীতাৰ প্ৰতিটো বাণীয়ে জীৱনৰ ভিন্ন পৰিস্থিতিত ভিন্ন অৰ্থ প্ৰদান কৰি যুগে যুগে মানৱ জাতিক অনুপ্ৰাণিত কৰি আহিছে। সমস্ত বেদ আৰু উপনিষদৰ সাৰ গীতাত উপলব্ধ হৈছে। আমাৰ সমাজত এক ভ্ৰান্ত ধাৰণা প্ৰচলিত আছে যে গীতা পঢ়িলে মানুহ সন্ন্যাসী হয়। কিন্তু প্ৰকৃত সত্যটো হ'ল দ্বিধাগ্ৰস্ত অৰ্জুনক গীতাৰ অমৃতময় বাণীয়ে কুৰুক্ষেত্ৰৰ ধৰ্মযুদ্ধত নিজ কৰ্তব্য পালনৰ কাৰণে উজ্জীৱিত কৰিছিল। জীৱনৰ পৰা বহু দূৰৈৰ কোনো কথাই গীতাত নাই, আছে মাথো জীৱনমুখী দৰ্শন। গীতাৰ এই জীৱনমুখী দৰ্শনৰ সমগ্ৰ বিশ্বজুৰি প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সৃষ্টি হৈছিল সামাজিক আৰু আধ্যাত্মিক সংগঠন গীতা মিছনৰ। এই প্ৰচেষ্টাৰে এক ক্ষুদ্ৰ ফচল হৈছে গীতা ভোজন শীৰ্ষক পুস্তিকাখন। আশা কৰা হৈছে এই পুস্তিকাখনিয়ে খাদ্য সম্পৰ্কে এক আধ্যাত্মিক ভাৱনা গঢ় দিয়াত কিঞ্চিত মানুহ মাৰ্গদৰ্শন কৰিবলৈ সক্ষম হ'ব। গীতাৰ প্ৰজ্ঞা আৰু দৰ্শনেৰে সমগ্ৰ বিশ্বৰ কল্যাণৰ হকে আৰম্ভ কৰা এই আধ্যাত্মিক বিপ্লৱত আপোনাসৱৰ বহুমূলীয়া দিহা পৰামৰ্শ সহায় সহযোগ তথা সক্ৰিয় অংশগ্ৰহণ আমি শ্ৰদ্ধাপূৰ্বক আহ্বান জনালোঁ। এতিয়া আহিছোঁ আমি মূল বিষয়বস্তুলৈ, যে আমি সকলোৱে জীয়াই থাকিবলৈ ভোজন অৰ্থাৎ খাদ্য গ্ৰহণ কৰিব লগা হয়। এই খাদ্যৰ সৃষ্টিকৰ্তা কোন? গীতাত স্বয়ং ভগৱান শ্ৰীকৃষ্ণই কৈ গৈছে। গীতাৰ 15 নম্বৰ অধ্যায়ৰ 14 নম্বৰ শ্লোক কোৱা হৈছে যে ভগৱান শ্ৰীকৃষ্ণই কৈছে যে মই সকলো প্ৰাণীৰ শৰীৰত স্থিত হৈ প্ৰাণ আৰু অপানৰ সমতা ৰক্ষা কৰি বৈশানৰ অৰ্থাৎ উদাৰাগ্নিৰূপে 4 প্ৰকাৰৰ অন্ন জিনিয়া, 4 প্ৰকাৰৰ অন্ন জীৰ্ণ কৰা। গতিকে আমি কি জানিলো যে অন্ন বা খাদ্য 4 প্ৰকাৰ। এতিয়া আমি দ্বিতীয় শ্লোকলৈ আহিছোঁ। তাৰে আকৌ তাৰ আগৰ শ্লোকটোত কোৱা হৈছিলে 13 নম্বৰ শ্লোকটোত পৃথিৱীত প্ৰৱেশ কৰি ভগৱান শ্ৰীকৃষ্ণই কৈছে যে পৃথিৱীত প্ৰৱেশ কৰি মোৰ শক্তিৰে অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰ শক্তিৰে সকলো জীৱকে ধাৰণ কৰোঁ আৰু অমৃতময় চন্দ্ৰমা ৰূপে সমস্ত শস্যসমূহক ৰসেৰে পৰিপুষ্ট কৰি তোলো। গতিকে আমি কি জানিলো, সকলো খাদ্য ৰস অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদ আছে। গতিকে সকলো খাদ্যকে ভগৱান শ্ৰীকৃষ্ণই আশীৰ্বাদ স্বৰূপে শস্যসমূহ এই জগতত আমাৰ কাৰণে সৃষ্টি কৰিছে, জগতৰ কল্যাণৰ কাৰণে সৃষ্টি কৰিছে। গতিকে যিকোনো খাদ্যবস্তুক ভগৱান শ্ৰীকৃষ্ণৰ প্ৰসাদ ৰূপে শ্ৰদ্ধা আৰু ভক্তি সহকাৰে গ্ৰহণ কৰিব লাগে। সেইদৰে আৰু এটা কথা মনত ৰাখিব, খাদ্যবস্তুৰ অপচয়ো তেতিয়াহ'লে স্বয়ং ভগৱান শ্ৰীকৃষ্ণক কৰা অপমানৰ তুল্য হ'ব। কাৰণ ভগৱানে যি দান দিছে, ভগৱানে আমাৰ কাৰণে যি সৃষ্টি কৰিছে, যি আশীৰ্বাদে তেওঁ ৰসেৰে সৃষ্টি কৰিছে, আৰু সেই সৃষ্টিক অপমান কৰাটো, অৱহেলা কৰাটো, অনাদৰ কৰাটো আৰু অপচয় কৰাটো স্বয়ং ভগৱানৰ প্ৰতি নিশ্চয়কৈ অপমান হ'ব, অশ্ৰদ্ধা হ'ব। গীতাত 4 প্ৰকাৰৰ খাদ্যবস্তুৰ কথা কোৱা হৈছে। স্বৰ্ব, শস্য, লেহ্য আৰু পেয়।
চৰ্ব অৰ্থাৎ চুবাই খোৱা খাদ্য, শুষ্য চুহি খোৱা খাদ্য, লেহ্য অৰ্থাৎ জিভাৰে চেলেকি খোৱা খাদ্য, আৰু পেয় পি খোৱা খাদ্য অৰ্থাৎ জুলীয়া খাদ্য। এতিয়া আমি আহিছোঁ আমি কেনেকুৱা খাদ্য খোৱাটো উচিত। গীতাত স্বয়ং ভগৱান শ্ৰীকৃষ্ণই কৈ গৈছে ৩ নম্বৰ অধ্যায়ৰ ১৩ নম্বৰ শ্লোকত। ভাৱাৰ্থ হ'ল যজ্ঞৰ অৱশিষ্ট অন্ন ভোজন কৰা সন্তসকল সকলো পাপৰ পৰা মুক্ত হৈ যায়, আৰু যি কেৱল নিজৰ শৰীৰৰ পোষণৰ বাবেহে অন্ন তৈয়াৰ কৰে এইসকলে কেৱল পাপকহে ভোজন কৰে। এই শ্লোকৰ জৰিয়তে স্বয়ং ভগৱান শ্ৰীকৃষ্ণই কি জ্ঞানৰ অমৃত বৰষা আমালৈ দিলে। সেয়া হ'ল যেন যজ্ঞৰ অৱশিষ্ট অন্ন, অৰ্থাৎ ইয়াত বুজোৱা হৈছে যে যি খাদ্য যজ্ঞত আগবঢ়াব পাৰি, অৰ্থাৎ ভগৱানক প্ৰসাদ হিচাপে আগবঢ়াব পাৰি, সেই খাদ্যহে আমি ভোজন কৰা উচিত, বা সেই খাদ্যহে আমাৰ ভোজনৰ বাবে যোগ্য। ভোজনৰ আগমুহূৰ্তত স্বয়ং ভগৱানৰ নামত অৰ্পণ কৰি, শ্ৰদ্ধাপূৰ্বক অৰ্পণ কৰি তাৰ পিছতহে আমি ভোজন কৰা উচিত। আকৌ নিজ তুষ্টিৰ বাবে ভগৱানৰ প্ৰসাদ হিচাপে বৰ্জনীয় খাদ্য ভোজন কৰাটো পাপ ভক্ষণ কৰাৰ নিচিনা। ইয়াৰ দ্বাৰা এইটো বুজোৱা হৈছে যে আৰ্তজনক বঞ্চিত কৰি কেৱল নিজৰ শৰীৰৰ বাবে, নিজৰ শৰীৰৰ ভোক পূৰণ কৰিবৰ কাৰণে গ্ৰহণ কৰা খাদ্য পাপ। সেয়েহে ভগৱানক অৰ্পণ কৰিব পৰা খাদ্যহে যথাবিহিত শ্ৰদ্ধাপূৰ্বক অৰ্পণৰ পিছত প্ৰসাদ স্বৰূপে সমূহীয়াভাৱে ভোজন কৰিব লাগে। গতিকে ইয়াত কোৱা হৈছে যে যি কেৱল নিজৰ শৰীৰৰ পোষণৰ বাবেহে অন্ন তৈয়াৰ কৰে বা অন্ন গ্ৰহণ কৰে সেইসকলে কেৱল পাপকহে ভোজন কৰে। গতিকে অকলে খোৱা খাদ্য বিষৰ সমতুল্য, পাপৰ সমতুল্য। সমূহীয়াভাৱে ভোজন কৰিব লাগে। আপোনাৰ আশে পাশে যদিহে ভোকাতুৰ মানুহ, ভোকাতুৰ জীৱ জন্তু, ভোকাতুৰ জীৱাত্মা যদিহে আছে, তেতিয়া সেই ভোকাতুৰ জীৱাত্মাক এৰি আপুনি অকলে যদিহে খাদ্য গ্ৰহণ কৰে, আপুনি অকল নিজৰ কাৰণে যদি খাদ্য প্ৰস্তুত কৰে আৰু অকলে অকলে সেয়া গ্ৰহণ কৰে, তেতিয়াহ'লে আপুনি পাপ ভোজন কৰি আছে। কিন্তু যদিহে ভগৱানৰ নামত অৰ্পণ কৰি আমি সমূহীয়াভাৱে ভোজন কৰোঁ, সকলোৰে সন্তুষ্টিৰ হকে একেলগে যদি আমি খাদ্য গ্ৰহণ কৰোঁ, তেতিয়াহ'লে সেয়া ভগৱানৰ প্ৰসাদৰ তুল্য হৈ যায়। আৰু সেই প্ৰসাদে খাদ্য হ'লেও ভগৱানৰ প্ৰসাদ হিচাপে আমাক ই যথেষ্টখিনি বিপদ আপদৰ পৰা ৰক্ষা কৰি ভগৱানৰ অমৃতময় যি আশীৰ্বাদ আছে সেই আশীৰ্বাদ প্ৰাপ্ত কৰিবৰ কাৰণে আমাক যোগ্য কৰি তোলে। এতিয়া আমি আহিছোঁ ভোজন কেই প্ৰকাৰৰ আৰু কি কি। ভোজন 3 প্ৰকাৰৰ: সাত্বিক, ৰাজসিক আৰু তামসিক। আমি চাওঁচোন বাৰু সাত্বিক ভোজন কি, ৰাজসিক ভোজন কি আৰু তামসিক ভোজন কি, ইয়াৰ চৰিত্ৰ কি বা ইয়াৰ প্ৰকাৰ কি। গীতাৰ 17 নম্বৰ অধ্যায়ৰ 2 নং শ্লোকত স্বয়ং ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, মানুহৰ স্বভাৱ অনুসৰি সাত্বিক, ৰাজসিক আৰু তামসিক এই 3 প্ৰকাৰৰ শ্ৰদ্ধা উৎপন্ন হয়। তুমি এতিয়া এই বিষয়ে মোৰ পৰা শুনা, অৰ্থাৎ শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে। 4 নম্বৰ শ্লোকত কোৱা হৈছে যে সাত্বিকজনে দেৱতাক পূজা কৰে। সাত্বিকৰ স্বৰূপ বৰ্ণনা কৰিছে। সাত্বিকজনে দেৱতাক পূজা কৰে। ৰাজসিকজনে যক্ষ, ৰাক্ষসাদিক পূজা কৰে বা সেইসকলক আদৰ্শ হিচাপে মানে। আৰু তামসিকসকলে ভূত প্ৰেতাদিক পূজা কৰে বুলি জানিবা। গীতাৰ 17 নম্বৰ অধ্যায়ৰ 4 নম্বৰ শ্লোকত স্বয়ং ভগৱান শ্ৰীকৃষ্ণই এইদৰে অৰ্জুনক কৈ থৈ গৈছে। এই 3 প্ৰকৃতিৰ মানুহৰ প্ৰিয় খাদ্যও বেলেগ বেলেগ হয়। সাত্বিকসকলৰ প্ৰিয় খাদ্যক সাত্বিক খাদ্য, ৰাজসিকসকলৰ প্ৰিয় খাদ্যক ৰাজসিক খাদ্য আৰু তামসিকসকলৰ প্ৰিয় খাদ্যক তামসিক খাদ্য হিচাপে জনা যায়। সেয়েহে স্বয়ং ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈ থৈ গৈছে 17 নম্বৰ অধ্যায়ৰ 7 নম্বৰ শ্লোকত, অৰ্থাৎ মানুহৰ নিজ প্ৰকৃতি অনুসৰি প্ৰিয় ভোজনো 3 প্ৰকাৰৰ হয়। গতিকে আমি জানিলোঁ যে শ্ৰীমদ্ভাগৱত গীতাৰ স্বয়ং ভগৱান শ্ৰীকৃষ্ণৰ অমৃতময় বাণী অনুসৰি ভোজন কেই প্ৰকাৰৰ হয়? 3 প্ৰকাৰৰ হয়: সাত্বিক, ৰাজসিক আৰু তামসিক। আৰু এই
সাত্বিক, ৰাজসিক আৰু তামসিক এই তিনি প্ৰকাৰৰ খাদ্য ক'ৰ পৰা আহিছে? এয়া মানুহৰ প্ৰকৃতিৰ পৰা আহিছে। মানুহৰ প্ৰকৃতিও এই ধৰণে তিনি প্ৰকাৰৰ হয় আৰু এই প্ৰকৃতি অনুসৰি মানুহৰ যি আদৰ্শ হয়, মানুহে যি ধৰণে জীৱনশৈলী থাকে, এই জীৱনশৈলী লৈ মানুহৰ এই তিনি ধৰণৰ তত্ত্ব বা প্ৰকৃতি থাকে আৰু এই প্ৰকৃতি অনুসৰি মানুহৰ প্ৰিয় খাদ্য বেলেগ বেলেগ হয়, তিনি প্ৰকাৰৰ হয়, সাত্বিক, ৰাজসিক আৰু তামসিক। এতিয়া আমি চাওঁচোন বাৰু সাত্বিক খাদ্য বুলিলে আমি কোনবিলাক খাদ্যক বুজিম? 17 নম্বৰ অধ্যায়ৰ 8 নম্বৰ শ্লোকত কোৱা হৈছে যে আয়ুস, বুদ্ধি, বল, আৰোগ্য, সুখ আৰু প্ৰীতি বৰ্ধনকাৰী, ৰসযুক্ত, কোমল আৰু স্থিৰ অৰ্থাৎ পুষ্টিকৰ তথা স্বাভাৱিকতে ভাল লগা আহাৰ সাত্বিকসকলৰ প্ৰিয়। অৰ্থাৎ এইসমূহ খাদ্যই হ'ল সাত্বিক খাদ্য। স্থিৰ শব্দৰে যি খাদ্যৰ সাৰ আমাৰ শৰীৰত দীৰ্ঘ সময়লৈ থাকে তেনে খাদ্যক বুজাইছে। গতিকে এনেকুৱা পুষ্টিকৰ সুষম সাত্বিক খাদ্যই আধ্যাত্মিক সাধনাত সহায় কৰে। গতিকে এই খাদ্যক সাত্বিক খাদ্য বুলি কোৱা হৈছে। আমি চাওঁচোন বাৰু এতিয়া ৰাজসিক খাদ্য কোনবোৰ? কেহা, টেঙা, নিমখীয়া, অত্যন্ত গৰম, অত্যন্ত জ্বলা, শুকান আৰু দাহকাৰক খাদ্য ৰাজসিকসকলৰ প্ৰিয়। এনে খাদ্যই দুখ, শোক আৰু ৰোগ প্ৰদান কৰে। ৰাজসিক খাদ্য নিশ্চয়কৈ আমাৰ দৰকাৰ আছে, কিন্তু এনেকুৱা খাদ্য যদিহে আমি অলপ বেছি ধৰণে খাওঁ তেতিয়াহ'লে এই খাদ্যই ভোজন কৰোঁতাজনক দুখ প্ৰদান কৰে, শৰীৰক দুখ প্ৰদান কৰে আৰু ৰোগ নিশ্চয়কৈ আমন্ত্ৰণ কৰি আনে বুলি গীতাৰ 17 নং অধ্যায়ৰ 9 নং শ্লোকত কোৱা হৈছে। এই খাদ্যসমূহ প্ৰকৃততে আধ্যাত্মিক সাধনাৰ বাবে উপযুক্ত নহয়। তাৰোপৰি শাৰীৰিকভাৱেও এনে খাদ্যই ৰোগ উৎপন্ন কৰি দুখ, শোকৰ সৃষ্টি কৰে। সাম্প্ৰতিক সময়ত এনে প্ৰকাৰৰ ভোজনকাৰীৰ সংখ্যাই অধিক যেন পৰিলক্ষিত হয়। সেয়েহে আজিৰ সমাজত মানুহৰ বেমাৰ বৃদ্ধি পাইছে আৰু মানুহৰ জীৱনতো দুখ, শোক বৃদ্ধি পাইছে, ব্যক্তিগতভাৱে জীৱনতো বৃদ্ধি পাইছে আৰু সামগ্ৰিকভাৱেও আমাৰ সমাজ জীৱনতো আৰু আমাৰ সকলোৰে জীৱনত এনেকুৱা দুখ, শোক বৃদ্ধি পোৱা দেখা গৈছে। এতিয়া আমি আহিছোঁ তামসিক খাদ্য। বাসি, ৰসহীন, দুৰ্গন্ধযুক্ত, গেলা তথা উচ্ছিষ্ট আৰু অপবিত্ৰ ভোজন তামসিকসকলৰ প্ৰিয়, তামসকলৰ প্ৰিয়। এই দোষযুক্ত খাদ্যসমূহ তামসিক আৰু এনে খাদ্য গ্ৰহণৰ পৰা বিৰত থকা উচিত। এই খাদ্যৰ আমি আক্ষৰিক অৰ্থৰ লগতে যদি স্বাস্থ্যসন্মত সচেতনতামূলক যি বাৰ্তা আছে, এই বাৰ্তাও আমি মনত ৰাখিব লাগিব। গতিকে এই ধৰণৰ খাদ্য খালে, যিসমূহ তামসিক খাদ্য বুলি ক'লে, এইসমূহ খাদ্য ভোজন কৰোঁতাজনৰ খাদ্যৰ পবিত্ৰতাও নিশ্চয়কৈ নাথাকে এনেকুৱা ধৰণৰ খাদ্যত। গতিকে সেই খাদ্য গ্ৰহণ কৰোঁতাজনৰো মানসিক আৰু শাৰীৰিক পবিত্ৰতা নষ্ট হয় আৰু এনে ভোজন কৰোঁতাসকলক নানা দুখ আৰু কষ্ট প্ৰদান কৰে। আৰু আজিৰ সমাজত, আজিৰ যুগত অধিক সংখ্যকৰ লগত এয়াই ঘটি আছে। সেইকাৰণে আমাৰ জীৱনত দুখ বেছি, সেইকাৰণে আমাৰ জীৱনত বেমাৰ বেছি, ৰোগ বেছি, আমি ইমান কষ্ট ভোগ কৰি থাকিব লগা হৈছে। এতিয়া আমি যে ভোজনৰ সময়ত আমি কেনেকুৱা ধৰণে আচৰণ কৰিব লাগে, ভোজন আমি কি ধৰণে কৰিব লাগে আৰু ভোজনৰ আচাৰ ব্যৱহাৰ কি আৰু কেনেকুৱা ধৰণে আমি কৰিব লাগে, এই সম্বন্ধে গীতাই কি কৈ গৈছে? গীতাৰ 6 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত কোৱা হৈছে যে যাৰ আহাৰ বিহাৰ আমোদ প্ৰমোদ নিয়ন্ত্ৰিত, যাৰ কৰ্ম প্ৰচেষ্টা নিয়ন্ত্ৰিত, যাৰ খোৱা আৰু জাগি থকা বিষয়ত নিয়ন্ত্ৰণ আছে, সেইজনেই দুখ বিনাশকাৰী এই যোগ অৰ্থাৎ ধ্যান যোগ বা আত্মসংযম যোগ বুলি কোৱা হৈছে গীতাত, এয়া লাভ কৰিবলৈ সক্ষম হয়। আমি আটাই জানো যে পৰিমিত ভোজনৰ দ্বাৰা আমি স্বাস্থ্যৱান হৈ থাকিব পাৰোঁ। অনিয়ন্ত্ৰিত আৰু শৃংখলাবিহীন ভোজনে স্বাস্থ্যৰ ক্ষতি কৰে। শ্ৰীমদ ভগৱত গীতাত আত্মসংযম যোগ বা ধ্যান যোগৰ বিষয়ে স্বয়ং ভগৱান শ্ৰীকৃষ্ণই কৈ থৈ গৈছে যে কোনে এই ধ্যান যোগ বা আত্মসংযম যোগ, কোনে এই আত্মসংযম যোগ লাভ কৰি আত্মসংযমী হয় ভগৱত প্ৰাপ্তিৰ দিশত আগুৱাই যাব পাৰে বা ভগৱত প্ৰাপ্তি লাভ কৰাত সফল হ'ব পাৰে। সেই ক্ষেত্ৰত ক'বলৈ গৈ 17 নম্বৰ শ্লোকত কোৱা হৈছে, 6 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত কৈছে যে যাৰ আহাৰ আৰু বিহাৰ অৰ্থাৎ আমোদ আৰু প্ৰমোদ নিয়ন্ত্ৰিত, যাৰ কৰ্ম প্ৰচেষ্টা নিয়ন্ত্ৰিত, যাৰ খোৱা আৰু জাগি থকা বিষয়ত নিয়ন্ত্ৰণ আছে, সেইজনেই দুখ বিনাশকাৰী এই যোগ, ধ্যান যোগ বা আত্মসংযম যোগ লাভ কৰে। আমাৰ আজিকালি কি হৈছে, আমাৰ খোৱাত কোনো নিয়ন্ত্ৰণ নাই, যিহকে পাইছোঁ তাকেই খাইছোঁ। খোৱাত নিয়ন্ত্ৰণ নাই, কেতিয়া শুইছোঁ কেতিয়া জাগিছোঁ
কোনো ধৰণৰ নিয়ন্ত্ৰণ নাই, শৃংখলিত বা পৰিশালিত এটা জীৱনশৈলী নাই, ৰাতি দেৰিকৈ শুই ৰাতিপুৱা দেৰিকৈ উঠা হৈছে। গতিকে এই প্ৰাকৃতিকভাৱে যি আমাৰ এক শক্তিশালী দুখ বিনাশকাৰী যোগ বুলি কোৱা হৈছে, জীৱনৰ দুখ বিনাশ কৰে। আৰু আমি এনেকুৱা এক পৰিশীলিত এটা অনিয়ন্ত্ৰিত এটা জীৱনশৈলী আমি যাপন কৰি থকাৰ কাৰণে আমাৰ খোৱা বোৱা আৰু শোৱা এই গোটেইখিনি অনিয়ন্ত্ৰিত হৈ থকাৰ কাৰণে, অশাস্ত্ৰসন্মত হৈ যোৱাৰ কাৰণে আমাৰ জীৱনত দুখেই দুখ হৈছে। কিন্তু আমি যদি আহাৰ আৰু বিহাৰ নিয়ন্ত্ৰিত কৰিব পাৰোঁ, আহাৰ, খাদ্য, বিহাৰ, খোৱা নিৰ্দিষ্ট ধৰণে যদি আমি খাব পাৰোঁ, নিৰ্দিষ্ট ধৰণে যদি আমি শুব পাৰোঁ, যাৰ কৰ্ম প্ৰচেষ্টা নিয়ন্ত্ৰিত, কৰ্মত ধ্যান দি মনোযোগেৰে যদি আমি কৰ্ম কৰিব পাৰোঁ, নিয়ন্ত্ৰিত ৰূপে আমাৰ মগজুৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আছে আমি কি কৰ্ম কৰিছোঁ, আমি খঙত উতলা হোৱা নাই, দুখত অধীৰ হোৱা নাই, সুখতো অধীৰ হোৱা নাই, এই ধৰণে যেতিয়া আমি কৰ্ম কৰোঁ, তেতিয়াহ'লে এই কৰ্মই, অৰ্থাৎ যাৰ শোৱা আৰু জাগি থকা বিষয়ত নিয়ন্ত্ৰণ আছে, সেইজনে এই দুখ বিনাশকাৰী এই যোগ লাভ কৰে। এতিয়া সেইজনে জীৱনত কেতিয়াও দুখ নাহিব। আৰু ধ্যান যোগ বা আত্মসংযম যোগ প্ৰাপ্ত হোৱাৰ পিছত ভগৱত প্ৰাপ্তিৰ দিশত আগুৱাই গৈ স্বয়ং ভগৱানৰ আশীৰ্বাদ লাভ কৰিবলৈ সফল হ'ব পাৰে এনেকুৱা ব্যক্তিসকলে। গতিকে আহকচোন বাৰু পৰিমিত ভোজন স্বভাৱৰ লগতে সময়মতে শুবলৈ যোৱা, সময়মতে উঠাৰ পৰা এক শৃংখলাবদ্ধ কৰ্মজীৱনেৰে আমি দুখ কষ্ট সহজেই অতিক্ৰম কৰিব পাৰোঁ বুলি শ্ৰীমদ ভাগৱত গীতাত স্বয়ং ভগৱান শ্ৰীকৃষ্ণই আমাক পথ প্ৰদৰ্শন কৰি থৈ গৈছে, মাৰ্গদৰ্শন কৰি থৈ গৈছে। এতিয়া আমি আহোঁ যে ভোজনৰ পৰিমাণ, আমি কিমান পৰিমাণৰ খাদ্য খোৱাটো উচিত। গীতাত আমাৰ 6 নম্বৰ অধ্যায়ৰ 16 নম্বৰ শ্লোকত কৈ গৈছে, যি অধিক ভোজন কৰে বা যি অনাহাৰে থাকে, যি অধিক নিদ্ৰা যায় অথবা যি অধিক জাগ্ৰত থাকে, সেইজনৰ বাবে এই যোগ আত্মসংযম যোগ নহয় অৰ্জুন। স্বয়ং ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে এইদৰে যে আত্মসংযম যোগ, যি যোগৰ দ্বাৰা আমি দুখ কষ্ট অতিক্ৰম কৰি ভগৱত প্ৰাপ্তিৰ দিশত আগুৱাই যাব পাৰোঁ, সেই যোগ লাভ কৰিবৰ কাৰণে কোন অযোগ্য হয়? যিসকলে অধিক ভোজন কৰে, যি অনাহাৰে থাকে, অৰ্থাৎ বেছি খোৱাটো উচিত নহয় আৰু একেবাৰে নোখোৱাকৈ থকাটো উচিত নহয় এই পাৰ্থিৱ জীৱনত। যি অধিক নিদ্ৰা যায় অথবা যি অধিক জাগ্ৰত থাকে, সেইজনৰ বাবে এই আত্মসংযম যোগ নহয় অৰ্জুন। গতিকে অধিক ভোজন কৰাটো একেবাৰেই উচিত নহয়, অথবা শৰীৰৰ বাবে দৰকাৰী খাদ্য গ্ৰহণ নকৰাটো উচিত নহয়। জিভাৰ লোভৰ বাবে অত্যাধিক ভোজন যিদৰে ক্ষতিকাৰক, এইদৰে তথাকথিত ডায়েটিং বা সৌন্দৰ্য চৰ্চাৰ নামত প্ৰয়োজনীয় পৰিমাণৰ খাদ্যখিনি গ্ৰহণ নকৰাটোও উচিত নহয় বুলি গীতাত, শ্ৰীমদ ভাগৱত গীতাত স্বয়ং ভগৱান শ্ৰীকৃষ্ণই কৈ থৈ গৈছে। এতিয়া আমি ভোজনৰ অৰ্পণ কিদৰে কৰিব পাৰোঁ সেয়া কৈ থৈ গৈছে। আমি যি খাওঁ সেয়া ভগৱানৰ নামত অৰ্পণ কৰিলে আৰু এইদৰে যদি আমি সেই ভোজন কৰোঁ, তেতিয়াহ'লে ভগৱত প্ৰাপ্তি হয় বুলি শ্ৰীমদ ভাগৱত গীতাত স্বয়ং ভগৱান শ্ৰীকৃষ্ণই কৈ থৈ গৈছে। গীতাৰ অধ্যায় 9 অধ্যায়ৰ 27 নম্বৰ শ্লোকত, তুমি যি কৰা, যি খোৱা, যি হোম কৰা, যি দান কৰা আৰু যি তপস্যা কৰা, সেয়া মোক অৰ্পণ কৰিবা। ভগৱান শ্ৰীকৃষ্ণক অৰ্পণ কৰিবা। কি কৰিবলৈ কৈছে? আকৌ এবাৰ কৈছোঁ, অৰ্জুনক কৈছে। অৰ্জুনক কৈছে ভগৱান শ্ৰীকৃষ্ণ, তুমি যি কৰা, যি খোৱা, যি হোম কৰা, যি দান কৰা আৰু যি তপস্যা কৰা, সেয়া মোক অৰ্পণ কৰিবা। অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰ নামত অৰ্পণ কৰিবা। গতিকে ভগৱানক অৰ্পণ কৰি প্ৰসাদ হিচাপে খাদ্য ভোজন কৰাটো উচিত। তেতিয়াহ'লে আপোনাৰ পাকঘৰ, ভোজন গৃহ, লগতে আপোনাৰ সমগ্ৰ পৰিয়ালতে ভগৱান শ্ৰীকৃষ্ণৰ কৃপাদৃষ্টি, আশীৰ্বাদ স্বৰূপ বৰষা হৈ থাকিব সদায়, আৰু আপোনালোকৰ জীৱনটো সুখৰ হ'ব, দুখ অপায় অমংগলৰ পৰা মুক্তি লাভ হ'ব, আৰু ভগৱত প্ৰাপ্তিৰ দিশত আপোনালোকে এখোজ এখোজকৈ আগুৱাই গৈ থাকিবলৈ সক্ষম হ'ব, আৰু পৰম সুখ যি আছে, পৰম সুখ, পৰম আনন্দ প্ৰাপ্তিৰ দিশত আপোনালোকে এখোজ এখোজকৈ আগুৱাই গৈ থাকিবলৈ সক্ষম হ'ব। আপোনালোক সকলোৰে জীৱন সুখৰ হওক, মংগলময় হওক, তাৰেই কামনাৰে আজিলৈ সামৰিছোঁ। পৰৱৰ্তী খণ্ডত আৰু এটি নতুন বিষয় লৈ আপোনালোকৰ সন্মুখলৈ আহিম। আপোনালোকে যদি নতুন কিবা বিষয়বস্তুৰ বিষয়ে জানিবলৈ যদিহে আগ্ৰহী, সেয়া আমাক কমেণ্ট বক্সত কমেণ্টছ কৰি জনাব পাৰে। সুখী আৰু মংগলময় জীৱনৰ শুভকামনাৰে ধন্যবাদ।